নমস্কাৰ মৰমী কিচেন এণ্ড ব্লগলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি অতি কম সময়ত আৰু অতি সহজে চিকেন বিৰিয়ানী ৰেচিপি ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে দেৰি নকৰোঁ, আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু মই বিৰিয়ানীখিনি কুকাৰতে বনাম, সেইবাবে মই কুকাৰটো ভালদৰে প্ৰথমে গৰম হ'ব দিছোঁ। তাৰপিছত ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন তেল দি দিছোঁ। আৰু মই ডাঙৰ সাইজৰ পিয়াজ 2টা লৈছোঁ আৰু বিলাহী 2টা লৈছোঁ আৰু ধনিয়া লৈছোঁ আৰু পদিনা লৈছোঁ অলপমান, আৰু মই ইফালে চিকেন লৈছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই পিয়াজখিনি বহাই দিছোঁ আৰু পিয়াজখিনি ভালদৰে ভাজি ল'ম। প্ৰথমতে ৰঙচুৱাকৈ দহ মিনিটমান ভাজি থকাৰ পিছত পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল আৰু এইখিনি মই এতিয়া থৈ দিম। সেইটো কুকাৰতে মই আকৌ 2 চামুচ তেল দিছোঁ ডাঙৰ চামুচেৰে। তাৰপিছত 3 কিলো তেজপাত দিছোঁ, 4টা দালচেনি আৰু 3টা ইলাচি আৰু লং দিছোঁ 3টা, আৰু সৰু চামুচেৰে 1 চামুচ দিছোঁ জিৰা, গোটা জিৰা, আৰু এইখিনি ভালদৰে ভাজি ল'ব। তাৰপিছত মই মাংসখিনি বহাই দিছোঁ। মাংসখিনিত মই একো সানি দিয়া নাই, এনেই মই ধুই পিনে ভালদৰে বহাই দিছোঁ। ভাজিব লাগিব ভালদৰে মাংসখিনি, প্ৰায় 15-20 মিনিটমান ভালদৰে ভাজি ল'ব। এয়া মোৰ ভালদৰে ভাজি হৈ গ'ল, 15 মিনিটমান ভাজিলোঁ। তাৰপিছত মই কাটি থৈ দিয়া বিলাহী দি দিলোঁ। এই বিলাহীখিনি ভালদৰে গলি যোৱালৈকে ভাজিব মাংসখিনিৰ লগতে। লৰাই দিছোঁ এবাৰ আৰু ভালদৰে ভাজি ল'ম গলি যোৱালৈকে। মই আদা নহৰুৰ পেষ্ট দিছোঁ 2 চামুচ, জিৰা গুড়ি 1 চামুচ, হালধি গুড়ি 1 চামুচ, আৰু গৰম মছলা 1 চামুচ, আৰু দি দিছোঁ মই ইয়াতে বিৰিয়ানী মছলা 2 চামুচ। আৰু মই ইয়াতে সৰু সৰু আলু 4টামান দি দিছোঁ। আপোনালোকে আলুখিনি বইল কৰি দিব পাৰে, মই কেঁচাকৈ দিছোঁ আৰু ভালদৰে ভাজি ল'ম এইখিনি। এয়া আলু, মাংসখিনি আৰু মছলাখিনি একেলগে ভাজি আছোঁ। ধুনীয়াকৈ তেলখিনি ওলাই আহিছে আৰু মোৰ অকণমান লাগি ধৰিছে কুকাৰটোত, সেইবাবে মই অকণমান পানী ব্যৱহাৰ কৰিম ইয়াতে, আৰু আপোনালোকৰ এনেকৈ লাগি ধৰিলে অকণমান পানী দি দিব আৰু ভালদৰে লৰাই দিছোঁ। মই গেছৰ জুইকুৰা নুমাই দিছোঁ। ইয়াতে মই দৈ ব্যৱহাৰ কৰিম, যিহেতু গৰমে গৰমে দৈ দিলে ফাটি যায়। এয়া মই ডাঙৰ চামুচখনেৰে 2 চামুচ দৈ লৈছোঁ, তাৰপিছত ফেটি লৈছোঁ আৰু এইখিনি মই এতিয়া দি দিম। তাৰপিছত আকৌ মই জুইকুৰা দি দিলোঁ, আকৌ ভালদৰে এবাৰ লৰাই দিম। মাংসখিনিৰ লগত ধুনীয়াকৈ দৈখিনি ভাজি ল'লোঁ অকণমান সময়, আৰু গ্ৰেভিখিনি ধুনীয়া হৈছে। আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি দিম। আৰু এয়া মই অকণমান চাউল ধুই পিনে থৈ দিছিলোঁ, আৰু এয়া মই বাচমতি চাউল নহয়, এয়া আলা চাউল, ভাত খাওঁ যিহেতু আমি। তাৰপিছত চাউলখিনি মই ইয়াতে গ্ৰেভিখিনি দি দিছোঁ। গোটেইখিনি দিয়াৰ পিছত মই এবাৰ লৰাই দিছোঁ, যাতে ভালদৰে চাউলখিনি আৰু গ্ৰেভিখিনি মিহলি হৈ যায়।
এই গিলাচটোৰে মই 2 গিলাচ চাউল লৈছিলোঁ, সেইকাৰণে মই 2 গিলাচ পানী দিম। আপোনালোকেও দি দিব এনেকৈ জোখমতে। তাৰপিছত অকণমান লৰাই দিছোঁ, ভালদৰে মিহলি কৰাই দিছোঁ। তাৰপিছত কাটি থোৱা ধনিয়া পাত অকণমান দি দিছোঁ। তাৰপিছত পদিনা পাত দি দিছোঁ আৰু আগতে ভাজি থোৱা ৰঙচুৱাকৈ পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত মই কুকাৰটো ঢাকনি লগাই দিছোঁ। তাৰপিছত এটা চিটি দিয়াৰ পিছত আমাৰ এয়া বিৰিয়ানী হৈ গ'ল। এয়া হৈ গ'ল, খাবলৈ বিৰাট ধুনীয়া হৈছিলে। আপোনালোকেও ঘৰতে বনাই খাবচোন। আৰু কেনেকুৱা পালে মোৰ ভিডিঅ' ৰেচিপিটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলত নতুন তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰিব। তেন্তে নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশা ৰাখিলোঁ। বাই বাই।